দুপৰীয়াৰ ভাত পানী খালোঁ খাই এতিয়া মই চুলিখিনি একদম শুকুৱাই নাই চুলিখিনি শুকাওঁ বুলি ভাবিছোঁ আৰু লগতে আপোনালোকৰ লগত অকণমান কথা পাতোঁ বুলি ভাবিছোঁ কিছুমান ইনচিডেণ্টক লৈ মই কিছুমান কথা মনত একদম খেলাই আছিলে ভাবিলোঁ আপোনালোকৰ লগতো কথা পাতোঁ নিজৰ মনটো অকণমান হালকা কৰোঁ আচলতে কি জানেনে মই আজি ভাবিছিলোঁ ব্লগ হিচাপে বনাম কিন্তু ব্লগ হিচাপে বনাবলৈ একো নাই আচলতে কি কৰিলোঁ দিনটো ভাত পানী খালোঁ এতিয়া দুপৰীয়া মানে 3টামান বাজিছে আপোনালোকৰ লগত কথা পাতোঁ বুলি ভাবিছোঁ আপোনালোকে হয়তো গম পাইছে পৰহি আমাৰ 15 আগষ্ট গ'ল 78 স্বাধীনতা দিৱস আমি পালন কৰিলোঁ সঁচাকৈ জানো আমি স্বাধীন হয় তাৰ বিষয়ে মই আপোনালোকৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ হয়তো বহুতে এই ভিডিঅ'টো দেখি ক'ব গতে তাই বহুত বেছি জানে নেকি মই একো নাজানো কিন্তু যিখিনি জানো মই আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ কি জানেনে আপোনালোকে কি ক'ম মনৰ কথা একদম মনৰ কথা ক'বলৈ বিচাৰিছোঁ কিছুমান ইনচিডেণ্ট এনেকুৱা ইনচিডেণ্ট আমি সদায় সদায় পাই থাকোঁ সঁচাকৈ নাৰী হিচাপে আমি সুৰক্ষিত নে আমি এইখন দেশত স্বাধীন নে বিশেষকৈ নাৰী হিচাপে আমি এইখন দেশত স্বাধীন নে যিখন দেশ আজি 78 বৰ্ষ হৈ গ'ল স্বাধীন হ'বলৈ কিন্তু আমি স্বাধীন হয়নে আপোনালোককে সুধিছোঁ হয়নে স্বাধীন আপোনালোকে কওকচোন আপোনালোকৰ ঘৰত থকা মা ভণ্টি লগতে ঘৰত যিমানজন মানে ফিমেল থাকে সকলোবিলাক সুৰক্ষিত হয়নে আপুনি ভালপোৱা মানুহজনী সুৰক্ষিত হয়নে আপোনাৰ পত্নী সুৰক্ষিত হয়নে ইমানবোৰ প্ৰশ্ন আজি মোৰ মনত খেলি আছিলে মানে দিনটো যেতিয়া মই ভাত বনাই আছিলোঁ মই নিউজ কিছুমান চাই থাকিলে মনত এইবিলাক খেলি থাকে কিন্তু ভাবিলোঁ আপোনালোকৰ লগত কথা কওঁ আজি কেইদিনমান আগতে হৈ যোৱা ঘটনাটো কলকাতাত যোনটো ডক্টৰ ৰেপ কেছ হৈ গ'ল ক'বলৈ লাজ কৰা নাই আৰু মই নকৰোঁ যিহেতু ৰেপ কেছ হৈ গ'ল সেই ৰেপ কেছটোৰ বিষয়ে হয়তো সকলোৱে শুনিছে আৰু সকলোৱে শুনিছে কিন্তু বহুতে হয়তো শুনা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ সেই ইনচিডেণ্টৰ কথাখিনি আপোনালোকে গম পাইছেনে কলকাতাৰ যোনটো ডক্টৰ মানে আছিলে সেই ডক্টৰজনে 36 ঘণ্টা ডিউটি কৰি যেতিয়া অকণমান ৰেষ্টৰ কাৰণে গৈছিলে 1 ঘণ্টাৰ কাৰণে বা 2 ঘণ্টাৰ কাৰণে ৰেষ্ট ল'বলৈ গৈছিলে আৰু সেইখিনি সময়তে সেই ডক্টৰজনৰ লগত এনেকুৱা এটা ঘটনা হৈ গ'ল যি কেতিয়াও কল্পনা কৰা নাছিল হয়তো তাইতো নিজে কল্পনা কৰা নাই আৰু ঘৰৰ মানুহখিনিও কেতিয়াও কল্পনা কৰা নাছিল শুনিছোঁ নিউজত চাইছোঁ যিখিনি নিউজত মই চাইছোঁ সেইখিনি আপোনালোকক জনাব বিচাৰিছোঁ নিউজত চোৱা মতে দেখিছোঁ তাই ঘৰৰ একমাত্ৰ ছোৱালী আছিল তাই ঘৰখনৰ আটাইতকৈ মানে কি কয় উপাৰ্জনৰ পথ কৰা ছোৱালী আছিল বহুত কষ্ট কৰি ডক্টৰী পঢ়াই ডক্টৰ বনাইছিলে দেউতাকে আৰু সেই ছোৱালীজনীৰ লগতে এনেকুৱা হ'ল কেনেকৈ সুৰক্ষিত আচলতে ক'ব পাৰি যে বাহিৰত কেতিয়াবা সুৰক্ষিত নহয় বুলি ক'ব পাৰি যোনখন হস্পিটেলত তাই নিজে কাম কৰিছিলে সেইখন হস্পিটেলতে তাই সুৰক্ষিত নহয় এয়া জানো এইখন আমাৰ দেশ কি ক'ম এয়া দেশ আমি এয়া স্বাধীনতা দিৱস আমি পালন কৰি উঠিছোঁ মাত্ৰ এয়া আমি স্বাধীনে নহয় কি ক'ম বিশেষকৈ নাৰী হিচাপে স্বাধীন নহয় মই এজনী ছোৱালীৰ মাতৃ সেই অনুযায়ী মই মোৰ ছোৱালীজনীক কেনেকৈনো ডাঙৰ কৰোঁ বহুত বেছি প্ৰশ্ন আপোনালোকৰ মাজত মোৰ ছোৱালীজনীক মই ভাবোঁ তাই ডাঙৰ হ'ব ডাঙৰে উচ্চ শিক্ষা লাভ কৰিব কেনেকৈ মই উচ্চ শিক্ষাৰ কাৰণে বাহিৰত পঢ়াব খেদাওঁ বা উচ্চ শিক্ষাৰ কাৰণে এখন কলেজত পঠাওঁ উচ্চ শিক্ষাৰ কাৰণে মই ডক্টৰী পঢ়িব পঠাওঁ উচ্চ শিক্ষা লৈ তাই এখন হস্পিটেলত কাম কৰাটো বিচাৰোঁ কেনেকৈ বিচাৰোঁ ইমানখিনি কথা বহুত ভাবি চিন্তি মনটো ইমান বেছি বেয়া লাগিছে যেতিয়া ৰেপ কেছটোৰ মানে এভৰিথিং নিউজ মই চাইছোঁ ইমান বেছি বেয়া লাগিছে এটা নিউজ চাইছোঁ তাই বোলে শুনিছোঁ নিউজটো মতে জনাইছে যে ডক্টৰে প্ৰথমতে মাৰ্ডাৰ হিচাপে মানে সেই কৰিছিলে মাৰ্ডাৰ হোৱা বুলি মানে কৈছিলে ডক্টৰে কিন্তু কেনেকৈ মাক দেউতাকৰ পৰাও এইটো লুকাব বিচাৰিছিলে যে তাই মাৰ্ডাৰ হৈছে তেতিয়ালৈ গমেই পোৱা নাছিলোঁ যেতিয়া পষ্টমৰ্টম ৰিপৰ্ট আহিছে তেতিয়াহে গম পাইছে যে তাইৰ লগত অপকৰ্ম হোৱাৰ পিছত তাই বহুত কষ্ট বহুত সেই কৰি মৃত্যু সাৱটি ল'ব লগা হ'ল এয়া কি আজি সেইটো ঘটনাটো দূৰৰ কথা সদায় 86% মহিলা সদায় সুৰক্ষিত নহয় গুৱাহাটীততো সুৰক্ষিতই নহয় গুৱাহাটীত ক'বলৈ হ'লে মই গুৱাহাটীত থাকোঁ সঁচা কথা বাহিৰত নোলাওঁ ভয় লাগে বাহিৰত ওলাবলৈ ভয় লাগে ৰাতি হ'লে ভয় লাগে শুনিছোঁ ৰেপিড' চালকৰ পৰাও এজনী ছোৱালী সিদিনা ৰেপ হৈছে কামাখ্যা মন্দিৰৰ ওচৰত এইবিলাক ইমান বেছি কিয় ইমান বেছি ৰেপ কিয় হৈছে কাৰণটো কি বুজি পাইছেনে আচলতে মই ভাবোঁ যেতিয়া এজনী ছোৱালী জন্ম হয় মাক দেউতাকে ঘৰত শিক্ষা দিয়ে যে ছোৱালীজনীক কিমান বেছি শিক্ষা দিয়ে কিন্তু ল'ৰাজনক কিয় শিক্ষা নিদিয়ে ল'ৰাজনকো শিক্ষা দিয়ক না ল'ৰাজনেও যেতিয়া জন্ম হ'ব ল'ৰাজনকো শিকক বাহিৰত গৈ ছোৱালীক সন্মান কৰিব বিশেষকৈ নাৰীক সন্মান কৰিবলৈ শিকক তেতিয়াহে আমাৰ সমাজৰ পৰা এইবিলাক নোহোৱা হ'ব ল'ৰাবোৰক যিমানেই শিক্ষা নিদিব আপোনালোকে হয়তো আগলৈ মাক দেউতাকৰ কথা মানে বন্ধু যোন ল'ৰা মানে বন্ধুত্ব কৰে বন্ধু ল'ৰাবিলাকে যেতিয়া এজনী ছোৱালীক প্ৰপ'জ কৰোঁতে যেতিয়া ছোৱালীজনীৰ পৰা না কয় বন্ধুবিলাকে মানে কি না কোৱাৰ লগে লগে ইমেইল মানে কি কয় মিয়েল এগো হাৰ্ট হয় কিয় মিয়েল এগো হৈ গ'ল না মতলব না তাইৰ পচন্দ নহ'বও পাৰে
কি ডাঙৰ কথা তাইৰ পচন্দ নোহোৱাটো তেতিয়া কিয় না বুলি ক'ব না ক'লে কিয় বন্ধুসকলে কি কয় তো না কৈছে না ক'লে তই এনে কৰিবি সেনে কৰিবি এয়া কি উৎসাহ মানে কি সেই কৰি দিয়া নহয়নে যে আগুৱাই দিয়া নহয়নে সেনেকৈতো অপৰাধবিলাক আগবাঢ়ি থাকে ঘৰতে মাক দেউতাকে ল'ৰা ছোৱালী ঘৰত যেতিয়া থাকে ছোৱালীটোক যিমানখিনি শিক্ষা দিয়ে ল'ৰাটোকো শিক্ষা দিব লাগে মোৰ মতে মই কোৱা নাই যে চব মাক দেউতাকে তেনে নহয় সকলোখিনিয়ে যদি সকলো 100% মাক দেউতাক হ'ব লাগিব অকল 1% বা 2% মাক দেউতাকে ল'ৰা শিক্ষা দিয়া হ'লে নহ'ব পুৰা 100% যদি ল'ৰা শিক্ষা দিলেহেঁতেন হয়তো আজি এনেকৈ নহ'ল ছ'চিয়েল মিডিয়াত আজিকালি কিমান বেছি নিউজ হয় তাৰে লগত কিমান বেছি মানে ঘৰতে চব নাৰীয়ে সুৰক্ষিত নহয় বেলেগতো বাদ বাহিৰততো বাদ ঘৰতে চব নাৰীয়ে সুৰক্ষিত অনুভৱ নকৰে কিয় এইখন দেশতে আমি জীয়াই আছোঁ যিখন দেশত আমি জীয়াই আছোঁ সেইখন দেশত আমি কিয় সুৰক্ষিত অনুভৱ কৰিব নোৱাৰোঁ বহুত প্ৰশ্ন সেইকাৰণে মনতে ভাবি আছিলোঁ কাৰ লগত আলোচনা কৰোঁ তাকে ভাবি মানে আপোনালোকৰ লগতে আলোচনা কৰিছোঁ সেই যিটো ডক্টৰৰ কেছটো আপোনালোকে চাব শ্বেয়াৰ কৰিব লগতে ইমান বেছি শ্বেয়াৰ কৰিব লাগে যে এইবিলাক ঘটনা যাতে কোনো দিন এই কেছটো মানে তল পৰি নাযায় আজি এটা কেছ হ'ব কালি এটা কেছ হ'ব আজিৰ কেছটো তল পৰিব কালি এটা আৰু নতুন কেছ হ'ব সেইটো চলিব দুদিনমান সেইটো চলে সেইটো তল পৰিব আচলতে তল পৰিবই দিবা নাই আৰু মোৰ মতে হৈছে যেতিয়ালৈকে আইন ব্যৱস্থা মানে কঠোৰ নহয় ইয়াৰ ওপৰত আইন ব্যৱস্থা যেতিয়ালৈ কঠোৰ নহয় তেতিয়ালৈ এনেকুৱা ঘটনা ঘটিয়ে থাকিব মোৰ মতে যেতিয়া ঘটনাটো হয় বা ঘটনাটোত জড়িত থকা মানুহখিনিক অপৰাধীবিলাক ধৰা হয় লগে লগে যদি শাস্তি দিলেহেঁতেন হয়তো দ্বিতীয় দিন সেইবিলাক কৰিবলৈ মানুহে ভাবিলেহেঁতেন পইচা যাৰ আছে এই আইনটোৰ পৰা ওলাই আহিব পাৰে পইচা নোহোৱাবিলাকে অকণমান জেল খাটে বাকী কি থাকেনো কিন্তু জেল খাটে বা যি অপৰাধীক ইমান বেছি শাস্তি দিবলৈ লাগে যে লগে লগে কথাটো গম পাইছে লগে লগে অপৰাধী ধৰাত পৰিছে অপৰাধীক লগে লগে শাস্তি দিয়ক তেতিয়াহে এইবিলাক অপৰাধ মানে নোহোৱা হ'ব মোৰ মতেদি সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰক এইবিলাক যাতে কেতিয়াও নহয় ইমান বেছি শ্বেয়াৰ কৰক নজনা যোনবিলাক গাঁৱৰ মানুহে নাজানে সেইখিনি মানুহে যাতে জানে তাৰ ওপৰত গুৰুত্ব দিয়ক চবকে কৈছোঁ সকলোকে কৈছোঁ আমাৰ অসমবাসী সকলোকে কৈছোঁ আৰু লগতে নিজৰ বাই ভণ্টিক ইমানখিনি ষ্ট্ৰং কৰক যাতে ইমানখিনি ষ্টাৰ্ট কৰক ঘৰত থকা মহিলাসকলক ইমান বেছি ষ্ট্ৰং কৰি উঠক যে এনেকুৱা কিছুমান সন্মুখীন হ'লে যাতে নিজক বহুত বেছি সুৰক্ষিত অনুভৱ কৰি নিজক বচাই লৈ আহিব পাৰে সঁচাকৈ কৈছোঁ মোৰ ছোৱালীজনী যেতিয়া জন্ম হৈছিলে মই সেইটো কথা ভাবিয়ে মই বহুত বেছি ভয় খাইছিলোঁ আজি কিয় ছোৱালী হৈ জন্ম লোৱাটোৱে আমাৰ অপৰাধ এইটো ভাবকচোন ছোৱালী হৈ জন্ম লোৱাটোৱে নাৰীসকলৰ অপৰাধ কি নাৰী হৈ জন্ম লোৱাটোৱে আমাৰ অপৰাধ হৈ পৰিছে কেনেকৈ জীয়াই থাকিম কেনেকৈ কি কৰিম সময়বোৰ ইমান বেছি দ্ৰুতগতিত আগবাঢ়িছে ইমান বেছি ডিজিটেল যুগ হৈছে কিন্তু দেশখনত এনেকুৱা ঘটনা বাৰ এভৰি ডে হৈ থাকে যাৰ আগতে একেবাৰে ক'ব নোৱাৰাকৈ হৈ থাকে ক'ব নোৱাৰে হয়তো কিছুমান আৰু এনেকুৱা হৈছে অকল ৰেপটো যে ৰেপ হৈ মাৰ্ডাৰ হৈছে এইটো নহয় কিছুমান এনেকুৱা পৰিস্থিতিত নাৰীসকলে পৰে নিজৰ লজ্জা নিজৰ বদনাম নিজৰ ভয় সকলোখিনি মনতে ৰাখি কাৰো আগতে উচ্চাৰণ নকৰি সেনেকৈ ঘৰতে কিছুমান ৰেপৰ মানে কি ৰেপ হৈ থাকে কি বুলি ক'ম ঘৰতে মানে এনেকুৱা কিছুমান ঘটনাত সন্মুখীন হৈ থাকে নিজৰ বদনামৰ ভয়ত কাকো ক'ব নোৱাৰি কিন্তু নাৰীসকল ওলাই আহক নিজৰ বদনামৰ কথা বাদ দিয়ক নিজে একদম নিজৰ হাতত ষ্ট্ৰং হিচাপে ষ্টেণ্ড লওক তেতিয়া হয়তো এইবিলাক মানে নোহোৱা হ'ব আমি নাৰী শক্তি বুলি এষাৰ কথা আছে নাৰী শক্তিক দেখুৱাই মাতে এনেকৈ ওলাই আহক যাতে জীৱনত এনেকুৱা ঘটনা ঘটিবলৈ সুবিধা নাপায় ল'ৰাবিলাকে আৰু এইবিলাকক ল'ৰা বুলিয়ে নকয় যোনবিলাকে এইবিলাক কৰে এইবিলাকতো নৰপিশাচ বুলি কয় ডক্টৰটোক যোনটো ষ্টাইলত ৰেপ কৰিছে সেইটো একেবাৰে নৰপিশাচৰো অধম যে থাকে সেইবিলাক কয় ইমান বেছি অৱস্থাত পাইছে তাইক ডক্টৰে সেই ডক্টৰে যেতিয়া পাইছিলে মাক দেউতাকৰ কেনেকুৱা অনুভৱ হৈছিলে ভাবকচোন এবাৰ নিজে ভাবক নিজৰ ঘৰত তেনেকুৱা হ'লে কেনেকৈ থাকিব সেইটো কথা ভাবি ইমান বেছি ভিডিঅ'টো শ্বেয়াৰ কৰক এই ভিডিঅ'বিলাক ইমান বেছি শ্বেয়াৰ কৰিব লাগে কেছটো যাতে তলে নপৰে সঁচাকৈ কৈছোঁ একদম মোৰ মনৰ কথা কৈছোঁ আপোনালোকক কি ক'ম বহুত কথা ক'বলৈ থাকে ভিডিঅ'টোত যদি কৈ থাকোঁ হয়তো বহুত ওলাই থাকিব জীৱনটোত শেষ নহ'ব কিন্তু আপোনালোকক অনুৰোধ জনাইছোঁ সঁচাকৈ কৈছোঁ সকলোকে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ ল'ৰা ছোৱালীবিলাকক বহুত বেছি ষ্ট্ৰং কৰি তোলক বহুত বেছি যেনেকৈ নিজক বচাবলৈ হ'লে নিজৰ বদনামটোক বাদ দি নিজে একদম আগুৱাই আহিব পাৰে আৰু এইবিলাক কেছৰ ওপৰত নিজে থিয় হ'ব পাৰে আৰু অপৰাধীবিলাকক একেবাৰে অপৰাধী ধৰা পৰাৰ লগে লগে যাতে কেছটো ইমান বেছি ষ্ট্ৰং হয় যে দ্বিতীয়বাৰ এনেকুৱা কাম কৰিবলৈ মানুহে এবাৰ হ'লেও ভাবিব লগা বাধ্য হয়
কি কম বহুত কথা ক'বলৈ বাকী থাকে কিন্তু মই আপোনালোকে হয়তো ভাবিব পাৰে ভিডিঅ'টোত এইখিনি বনাইনো তাই কি প্ৰমাণ কৰিব বিচাৰে মই এটাই প্ৰমাণ কৰিব বিচাৰোঁ যাতে এইবিলাক নোহোৱা হওক আমি নিজকে স্বাধীনভাৱে সকলোৱে ফুৰিব পাৰোঁ ঘূৰিব পাৰোঁ এয়া কৰিব পাৰোঁ কিয় ছোৱালীবিলাকে কিয় নিজৰ স্বাধীনতা আজিও অনুভৱ নকৰোঁ কিয় সেইটো প্ৰশ্ন আপোনালোকৰ মাজলৈ এৰিছোঁ যদি আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাইছে মই শ্বেয়াৰ কৰক লাইক কমেণ্ট কৰিব নালাগে বিশেষকৈ শ্বেয়াৰ কৰক ইমান বেছি শ্বেয়াৰ কৰক দ্বিতীয় দিন এইবিলাক হ'বলৈ নাপায় আপোনালোকৰ কথা পাতিলোঁ মই মনৰ কথাখিনি ক'লোঁ হয়তো ভুল হ'ব পাৰে মই এইটো নাজানো কিন্তু আপোনালোকে শ্বেয়াৰ কৰক আৰু লগতে আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ বহুত বেছি মনটো একদম বেয়া লাগিছে নিউজটো চাই আকৌ এটা ভিডিঅ'লৈ আহিম আজিলৈ আহিছোঁ বাই বাই এভৰিৱান অনুৰোধ জনাইছোঁ সকলোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰক প্লিজ